বছৰত মাত্ৰ এটা দিন আমাৰ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটো গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে। আমি তাকে আজি আখৰা কৰিবলৈ চাবলৈ আহিছোঁ। মাত্ৰ আমাৰ মাজত উপস্থিত আছে এয়া বিশ্ব পৰিবাৰ, এয়া আমাৰ চিতল, এয়া আপোনালোকে চাওক সমগ্ৰ দৃশ্য। আমি সৰুসজাই ষ্টেডিয়ামৰ একেবাৰে কাষতে থাকোঁ, মানে আমি লখৰা চাৰিআলিত থাকোঁ। গতিকে আমাৰ ডিউটি শেষ হোৱাৰ পিছত আমি ষ্টেডিয়ামত প্ৰগ্ৰেম চাবলৈ আহিলোঁ। মানে বিহুৰ আখৰা চলি আছে। আমাৰ গাঁৱৰ পৰাও বহুত মানুহ আহিছে, আপাৰ আচামৰ পৰা মেক্সিমাম আহিছে বুলি গম পাইছোঁ। গতিকে আমি চাবলৈ আহিলোঁ। আহি আচৰিত আৰু গোটেইফালে মানুহেই মানুহ। আমাৰ শিৱসাগৰৰ টীমটো একেবাৰে সিটো মূৰত আছে। গতিকে আমি শিৱসাগৰৰ টীমটোৰ ফালে আমি গৈ আছিলোঁ। তেনেকুৱাতে যাওঁতে কিছু মানুহ চিনাকি পাই গৈছোঁ, সেইটো কাৰণে ভাল লাগিলে। একদম পৰিপাটিকৈ খুব ধুনীয়াকৈ সজাইছে, দেখি আচৰিত হৈ গৈছোঁ। এইখিনিতে এটা কথা কওঁ, কিছুমান লোকে মানে 100 কোটি টকানো ক'ত খৰচ কৰিছে, কি কৰিছে, অসম চৰকাৰ কিবা কৰিছে, ধেৰ যি গাই আছে। ময়ো ফেচবুকত এটা সৰু কমেণ্ট এটা পষ্ট লিখিছিলোঁ বাৰু, বিহু চাবলৈ কিয়নো টকা খৰচ কৰিবলৈ। কিন্তু সেইবিলাক একো কথা নাই, সম্পূৰ্ণ বিনামূলীয়াভাৱে দিছে বুলি শুনিছোঁ। আৰু আজি আমি ইয়াত প্ৰৱেশ কৰোঁতে কোনো ধৰণৰ বাধা নিষেধ কৰা নাই। গতিকে ভাল লাগিলে। অসমীয়াৰ যিহেতু বাপতিসাহোন বিহুটো আমি সদায় এনেকৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব। গতিকে সমূহ কলা কুশলীকে মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। কালিলৈ দিনটো বা পৰহিলৈ দিনটো আপোনালোকে ভালদৰে বিহু উদযাপন কৰি অসমখনক বিশ্বৰ দৰবাৰত সুপ্ৰতিষ্ঠিত কৰে বুলি আশা ৰাখিলোঁ। শিৱসাগৰৰ দলটোৰ ফালে অহাতেই আমাৰ গাঁৱৰে পবিত্ৰতাক লগ পালোঁ। পবিত্ৰতাৰ লগত একপি ফটো মাৰিলোঁ। আমি দেখাম।